ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ পানীপুৰি ৰেচিপি। এতিয়া বজাৰত পানীপুৰি পোৱা অসুবিধা, খাবও নালাগে, ঘৰতে কেনেকৈ সহজ উপায়েৰে বনাই খাব পাৰে এইটো মই আজি এই ৰেচিপিটোত আপোনালোকক দেখুৱাম। প্ৰথমে আমি পুৰিখিনি তৈয়াৰ কৰি ল'ম আৰু এই পুৰি তৈয়াৰ কৰিবলৈ মই লৈছোঁ 1 কাপ চুজি, 1 কাপ ময়দা আৰু আধা কাপ আটা। এইখিনি মিশ্ৰণটো মিহলাই ল'লোঁ। এই গোটেইখিনি মই ভালদৰে মিহলাই ল'লোঁ আৰু ইয়াত এতিয়া মই সোৱাদ মতে নিমখ অকণমান দিছোঁ। নিমখ ভালদৰে মিহলাই লৈ এতিয়া কুহুমীয়া গৰম পানীৰে এই পেষ্টটো বনাম। পানী আমি অলপ অলপকৈ ঢালি থাকিম। এতিয়া এইখিনি মই মুঠি ল'লোঁ। দেখিছে কোমলকৈ এনেকৈ মুঠি ল'লোঁ আৰু এই 10 মিনিটৰ কাৰণে থৈ দিলোঁ। 10 মিনিট সময়ৰ কাৰণে এইখিনি মই ঢাকি থৈ দিম। আমি এতিয়া এইখিনি পুৰিব ল'ম। চব হৈছে এতিয়া সৰু সৰু গোল গোল কৰি প্ৰথমে বনাই ল'ম, তাৰপিছত মই সৰু সৰু পুৰিব ল'ম। এনেদৰে গোল গোলকৈ প্ৰথমে বনাই ল'ম। এয়া চাওঁ মই এনেদৰে সৰু সৰুকৈ এইখিনি বেলি ল'লোঁ। আকৌ কেৰাহীত ৰিফাইন গৰম হ'বলৈ দিছোঁ। এতিয়া আমি ইয়াতে পুৰিখিনি ভাজি ল'ম। এতিয়া বজাৰৰ পানীপুৰি খোৱাটো বিপদজনক, সেয়েহে সকলোৱে ঘৰতে বনাই খাব পৰাকৈ সহজ পদ্ধতিৰে এনেকৈ ভাজি ল'ব। দেখিছে ধুনীয়া কালাৰ হৈছে। এনেকৈ এখন এখনকৈ পুৰিবোৰ ভাজি ল'ব লাগিব। মচমচীয়া হৈছে। আমাৰ পুৰি ৰেডি হৈ গ'ল। এতিয়া পানীটো ৰেডি কৰি পানীটো আমি থেকেৰা টেঙাৰে বনাম। থেকেৰা টেঙা প্ৰায় 6-7 টুকুৰা মই ইয়াত তিয়াই থৈছোঁ পানীত। এতিয়া এই পানীৰ লগতে টেঙাখিনি মই মিক্সিত গ্ৰাইণ্ড কৰি লওঁ। তাৰপিছত এই মছলাখিনিৰে নিমখ এই মছলাৰে আমি পানীটো ৰেডি কৰিম। টেঙা পানী মিক্সিত গুড়ি পিচি আনিলোঁ। তাৰপিছত ইয়াত ঠাণ্ডা পানী দিলোঁ। এতিয়া ইয়াত মছলা দিম। জলকীয়া গুড়ি মিক্সিত আপোনালোকে কৰিব পাৰে আৰু ইয়াত
জিৰা জালুক ধনিয়া এইবোৰ অকণমান ফ্ৰাই কৰি মিক্সিত গুড়ি কৰি লৈছোঁ। এইখিনি মছলাও ইয়াতে এতিয়া টেঙা মছলাৰ পানী আমাৰ ৰেডি হৈ গ'ল। আৰু অকণমান টেষ্টটো বঢ়াবলৈ মই ইয়াত কেইটামান পুদিনাৰ পাত দি দিম আৰু নিমখটো জোখমতেৰে আমাৰ পুৰি ৰেডি হ'ল, পানী ৰেডি হ'ল। এতিয়া পুৰিৰ ভিতৰৰ যিখিনি মছলা সেইখিনি ৰেডি কৰিম। মই আলু সিজাই লৈছিলোঁ, সিজাই থোৱা আলুখিনি এতিয়া ইয়াত পিঁয়াজ পুদিনা আৰু মছলা গুড়ি মছলা নিমখ এইবোৰ দি এই মছলাখিনি আৰু নিমখটো জোখমতে নিমখ যিমানখিনি লাগে আমাৰ পুৰি পানী আৰু এই মছলা ৰেডি হৈ গ'ল। এতিয়া দেখুৱাইছোঁ এনেকৈ লৈ আমি ইয়াতে মছলাটো ভৰাই দিলোঁ। তাৰপিছত ৰেচিপিটো কেনে পালে আপোনালোকে কমেণ্ট যোগে জনাবলৈ নাপাহৰিব আৰু নিজৰ ঘৰত ট্ৰাই কৰিব এইটো বনাবলৈ। আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিম।